काम हो अच्छे हमारे और नियत साफ हो। কিমান বছৰ হ'ল ইয়াতে? বহুত বছৰ হ'ল, বহুত বছৰ মানে 25 বছৰ, হেৰি 50 পাৰ হৈছে। 50 বছৰ? আপোনাৰ বয়সটো না কাম কৰাটো? কাম কৰাটো বয়সে হয় নেকি? 11 বছৰৰ পাৰে কাম কৰিছোঁ মই। 11 বছৰৰ পাৰে কাম কৰিছোঁ। ইয়াতে ঘৰ নেকি? 11 টকা হাজিৰা আছিল তেতিয়াৰ পাৰে কাম কৰিছোঁ। কৰাতে কৰাতে এতিয়াতো 300 টকা হোৱাই নাই হাজিৰা, হেৰি 250 চলি আছে। অসুবিধা হয়। আৰম্ভ কৰিছে 11 টকা তাৰ এতিয়া কিমান হাজিৰা? এতিয়া 250। 250 হাজিৰাৰ বাদে কিবা পায় আৰু? ৰেচন পাওঁ 3 কেজি। 3 কেজি কি ডেইলি? ডেইলি নহয়, সপ্তাহত। সপ্তাহত কষ্ট হয় আৰু নিজে খাৱাখিনি হয়, ল'ৰা ছোৱালীক পঢ়াবা নহয় আৰু কিবা একটা 2জন বা 3জন কাম কৰিলে এনেকৈ হলাক হয় কেতিয়াবা। ঘৰৰ মানুহটো আছে, সি আজি কাম কৰিব নোৱাৰে, বহুত বছৰ হ'ল। ছোৱালী আছে, ল'ৰাকেইটা চব নিজা নিজা হ'ল। ছোৱালীটো পঢ়ি আছে। কি হৈছে ঘৰৰ মানুহ? চকু দেখা নাপায়। চকু দেখা নাপায়। ট্ৰিটমেণ্ট লোৱা নাই? লৈছোঁ 2বাৰ 3বাৰ মানে লৈছোঁ, নাই ভাল হয়। চশমা পিন্ধিলেও? চশমা পিন্ধিছে, চশমা পিন্ধি অলপ দেখা পায় আৰু। কিমান দূৰত ঘৰ আপোনাৰ? এতে নাই কৰা। কোৱাৰ্টাৰ পাইছে? পাইছোঁ চৰকাৰী ঘৰ। PMAY ঘৰ? কিমান দিন হ'ল চৰকাৰী ঘৰ পোৱা? এই 4 বছৰ হ'ল। 4 বছৰ? আমাৰ চৰকাৰৰ দিনত পাইছে? আপোনাৰ চৰকাৰ দিনতে পাইছোঁ, 4 বছৰত হৈছে। কিন্তু ক'লে কি হ'ব, মাত্ৰ 2বাৰ পাইছোঁ পইচা, মই নিজে খৰচ কৰি বনালোঁ, পাৱাই নাই আৰু পইচা। লাষ্টৰ পইচাটো পোৱা নাই? লাষ্টৰটো আৰু বোলে সোমাই জব কাৰ্ড দিয়াও নাই আজিলৈকে আৰু পইচা পাওঁ। মই 2বাৰ পালোঁ, একবাৰ পালোঁ 35 আৰু একবাৰ 48, এইখিনিয়ে পাইছোঁ আৰু পাওঁ। মই পাৰ্মেটৰ কাৰণে বাগানৰ পাৰে টকা ওলাই, এই যে আছে লগতে, তাৰে পৰা ওলাই বনাই ল'লোঁ ঘৰ। আধা খেচৰা হৈ থাকিব যে, চলবা অসুবিধা হ'ব। ঘৰো নাছিল, কিমান 60,000 ওলালোঁ বৰপিয়বৰ পাৰে আৰু এনেকৈ ঘৰ। গোট নাছিল, আছে এতিয়া। দেই চব ফ্ৰী দিয়ে না? আচ্ছা, খোৱা পানী দিয়ে। এই যে গৰম পানী আনিব। নাই নাই নাই, ঘৰত টিউবৱেল আছে, নিজে বনাই লৈছে না বাগানে বনাইছে? সাপ্লাই দিয়া নাই বাগানৰ পৰা? লেট্ৰিন দিম কৈছে আৰু এতিয়াও দিয়া নাই যে, পোৱা নাইতো। চৰকাৰে দিয়া নাই না বাগানে দিয়া নাই? চৰকাৰে দিয়া নাই। আপনি তো সরকারি ঘর পাইছে, তো লেট্রিন পাবই আপনি। পাম না। পঢ়া শেষ করছে মোৰ ছোৱালী। শেষ করছে? কিমান পড়ছে? BA কমপ্লিট করছে। BA কমপ্লিট করছে। আৰু পইচাও লাগে না, মই যে ক'ৰবাত ট্ৰেইনিঙত বোলে গেলে পইচা লাগব, ক'ৰবাত কিবা মই দিবাই পাৰা নাই, একলা কাম কৰোঁ। চাকৰি পোৱা নাই। এপ্লাই কৰা নাই? করছে 3বার 4বার করছে এপ্লাই করছে আৰু নিজৰ ট্ৰেইনিঙত দিছে। আপনি আপনার ছোৱালীক ইয়াতে বাগানত কাম কৰিবলৈ দিব বিচাৰে না চাকৰি দিব? নকৰে বোলে সি বাগানত কাম। এতিয়া নতুন যে ছোৱালী আছে, এতিয়া বাগানত কাম কৰিব নিবিচাৰে না? নিবিচাৰে। সব পঢ়া শুনা কৰিব? পঢ়া শুনা কৰে, চাকৰি কৰিব বিচাৰে। চেষ্টা কৰে। আপনি পুরা স্পিডে চলতেছেন। আৰু কৈয়ে দিওঁ ছাৰ। এইবিলাকো তোলে না, এই যে এইবিলাক? হৈছে ভাষাটো? হৈছে, তাৰ ভাষা হৈছে, হৈছে হৈছে হৈছে, তাৰ ভাষাটো হৈছে। দে ইমান ওজনটো বকৰাই দিছোঁ।
শিকিছোঁ আপোনালোকে ডেইলি কষ্ট কৰে বাইদেউ বহুত ডেইলি কষ্ট কৰোঁ। ইমান কষ্ট কৰে আজি আমি ফাতেমা চাহ বাগিচাত আমাৰ চাহ বাগিচাৰ কৰ্মীসকলৰ লগত অলপ মানে টি প্লাকিং এক্সপিৰিয়েঞ্চ ল'বলৈ আহিছোঁ তেখেতসকলৰ আলাপ আলোচনা কৰি তেখেতসকলৰ জীৱনৰ বিষয়ে গম পাই বেয়াও লাগিছে এইটো ফাতেমাবাদ চাহ বাগিচা মানাস নেশ্যনেল পাৰ্কৰ সন্মুখতে আছে বহুত বছৰ হ'ল 100 বছৰৰ বেছি হ'ল না বাইদেউ 100 বছৰৰ বেছি হ'ল কোনোবা কৈছে যে 1924 না 1940 এইটো সময়তে এইটো বনাইছিলে গতিকে বাগিচাটো বহুত পুৰাণা বহুত কৰ্মীবিলাক আছে তো বাগিচা আমাৰ যে অসমৰ যে চাহ বাগিচাবিলাকত বহুত মানে কৰণীয় আছে 1925 বুলি কৈছে না 1924 ইজ কাৰেক্ট 101 ইয়াৰ্ছ হৈ গ'ল গতিকে আজি আহি পেলাই অলপ শিকিবলৈ পালোঁ তেখেতসকলৰ যে কাম বহুত কষ্টৰ কাম চাওক আপোনালোকে এইটো পাতা তোলাৰ কামটো বহুত কষ্টৰ কাম আমিতো তুলিবই নাজানিলোঁ তো কৈছে যে আমাৰ বাইদেউজনীয়ে কৈছে যে বহুত মানে ল'ৰা ছোৱালী উঠি অহা নৱপ্ৰজন্ম শিক্ষা দীক্ষা লাভ কৰিছে সিহঁতে চাকৰি বাকৰি পোৱা নাই ভৱিষ্যতত আমাৰ টি গাৰ্ডেন ৱৰ্কাৰবিলাকৰ কাৰণে বহুত কৰণীয় আছে আৰু আমি দল হিচাপে ভৱিষ্যতত টি গাৰ্ডেনৰ কাৰণে স্পেচিয়েলি আমাৰ বিটিআৰ অঞ্চলৰ টি গাৰ্ডেনৰ কাৰণে কি কৰিব পৰা যায় সেইটো আমি পাৰ্টিৰ মাজত আলোচনা কৰিম আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ এইটো আমি চেষ্টা কৰিম के दर्द में जो ढूंढे अपने दर्द को रब भी देता है दुआएं ऐसे उस हमदर्द को दूसरों के दर्द में जो ढूंढे अपने दर्द को रब भी देता